হেল্ল' ফ্ৰেণ্ডছ, আন এটা নতুন ভিডিঅ'লৈ স্বাগতম। চ' আজিৰ ভিডিঅ'টো বহুতেই বেছিয়ে ইম্পৰ্টেণ্ট হয়। ফাইনেলি এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই ভেকেঞ্চি ৰিলিজ কৰিলে। চ' টোটেল 389টা ভেকেঞ্চি ওলাইছে। চ' অলমষ্ট 400টা ভেকেঞ্চিয়ে হয়। চ' বহুত ভাল ভেকেঞ্চি ওলাইছে। এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া যোনটো এটা মিনি ৰাট্টা কোম্পানী হয়। চ' দুটা পষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। এটা হ'ল মেনেজাৰ, এটা হ'ল জুনিয়ৰ এক্সিকিউটিভ। মেনেজাৰৰ পেকেজ হ'ল 21 লাখ, যোনটো বহুত ভাল এমাউণ্ট, ভাল পেকেজ হয়। আৰু জুনিয়ৰ এক্সিকিউটিভৰ পেকেজ হ'ল 14 lakhs পাৰ এনাম। চ' আহক এতিয়া ভেকেঞ্চিখিনি চাওঁ। চিভিল মেনেজাৰ, চিভিলত হাইষ্ট ওলাইছে 145, ইলেক্ট্ৰিকেলত 16, ফাইনেন্সত 34, IT 5, আৰ্কিটেকচাৰত 4, লত 2, ফায়াৰ চাৰ্ভিচ 14, অপাৰেশ্যন 28, তেনেকৈ এইখিনি আপোনালোকে চাব পাৰে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, মই গোটেইখিনি কৈ নাযাওঁ আৰু গম পাইছে। হায়েষ্ট ভেকেঞ্চি চিভিলত ওলাইছে। এতিয়া চাওঁ আহক এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়। চ' আপোনালোকৰ ডিগ্ৰী এলং উইথ ইয়ৰ বেচেলাৰ্ছ ডিগ্ৰী ইন চিভিল, আপোনাক মিনিমাম 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। ডিগ্ৰী পাছ কৰাৰ পিছত 3 বছৰ মিনিমাম ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব চিভিলতে। চেম গোজ ফৰ ইলেক্ট্ৰিকেল অলছ'। আপোনালোকে বেচেলাৰ্ছ এলং উইথ দ্য বেচেলাৰ্ছ ডিগ্ৰী 3 বছৰ পষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব। তেনেকৈ চবৰ কাৰণে চেম, চবৰ কাৰণে এলং উইথ দ্য ডিগ্ৰী মিনিমাম 3 বছৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ আপোনাক লাগিব। চ' দেন ইউ আৰ এলিজিবল ফৰ এপ্লাইং ফৰ দ্য পোষ্ট। চ' আহক এতিয়া আমি জুনিয়ৰ এক্সিকিউটিভটোৰ কাৰণে চাওঁ, তাত কি কি ক্ৰাইটেৰিয়া আছে। চ' জুনিয়ৰ এক্সিকিউটিভৰ পোষ্টকেইটা হ'ল ইন ফাইনেন্স, ল, অপাৰেশ্যন, ছাৰ্ভে এণ্ড কাৰ্ট'গ্ৰাফি। চ' গোটেইকেইটাতে অকল ডিগ্ৰী হ'লে হ'ল, ইয়াত ৱৰ্ক এক্সপিৰিয়েঞ্চ নালাগে। জুনিয়ৰ এক্সিকিউটিভত ৱৰ্ক এক্সপিৰিয়েঞ্চ নালাগে, আপোনাৰ অকল ডিগ্ৰী হ'লেই হ'ল। যেনেকৈ জুনিয়ৰ এক্সিকিউটিভ ইন অপাৰেশ্যন, তাত আপোনাৰ MBA হ'লে হ'ব, আৰু লগত যদি আপোনাৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। কিন্তু এটা ডিফাৰেঞ্চ আছে যে এইজ ক্ৰাইটেৰিয়া আছে। জুনিয়ৰ এক্সিকিউটিভত এইজ ক্ৰাইটেৰিয়া হৈ গ'ল 27লৈকে আপুনি পাৰিব, যদি আপুনি জেনেৰেল। যদি আপোনাৰ ৰিজাৰ্ভেশ্যন আছে তেন্তে তাত আপুনি পাই যাব। যদি জেনেৰেল হয়, মেনেজাৰ পষ্টটোৰ কাৰণে 32 years, য'ত 3 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। আৰু জুনিয়ৰ এক্সিকিউটিভৰ কাৰণে এক্সপিৰিয়েঞ্চ নালাগে, তাত 27 বছৰলৈকে। আৰু যদি আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে তেন্তে আপোনালোকে তাত এইজ ক্ৰাইটেৰিয়া ৰিজাৰ্ভেশ্যন পাই যাব। OBC, ST, SC ৰিজাৰ্ভেশ্যন আছে তেন্তে আপোনালোকে পাৰিব। আহক এতিয়া ডেটখিনি চাওঁ। এক্সামৰ ডেট এতিয়ালৈকে ওলোৱা নাই। চ' ইয়াৰ ফৰ্ম ফিল আপৰ ডেট ষ্টাৰ্ট হৈ গ'ল 8 আগষ্টৰ পৰা, লাষ্ট ডেট হৈ গ'ল 7 ছেপ্টেম্বৰ। চ' আপোনালোকে লাষ্ট ডেটৰ কাৰণে ৱেইট নকৰিব, আগতে ফৰ্ম ভৰি দিব। এক্সামৰ ডেটটো এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ অফিচিয়েল ৱেবছাইটত আহি যাব, www.aai.aero। এতিয়ালৈকে এক্সামৰ ডেট অহা নাই। চ' এইখিনি আপোনালোকক মই পে স্কেল ক'লোৱে অলৰেডি, আপোনালোকে গম পাইছে চেলাৰী কেনেকুৱা হ'ব। 60,000ৰ পৰা ষ্টাৰ্ট হ'ব, আৰু এভৰি ইয়েৰ 3% ইনক্ৰিমেণ্ট হ'ব। তেনেকৈ গৈ পেলাই 1,80,000লৈকে আপোনালোকৰ চেলাৰী হ'ব, যোনটো 21 lakhs পেকেজ। চেম গ'জ ফৰ জুনিয়ৰ এক্সিকিউটিভ, 40,000ৰ পৰা ষ্টাৰ্টিং হ'ব চেলাৰী, প্ৰতি বছৰে 3% ইনক্ৰিমেণ্ট হ'ব। তেনেকৈ গৈ পেলাই 14 lakhsলৈকে আপোনালোকৰ 1,40,000লৈকে আপোনালোকৰ চেলাৰীটো প্ৰতি মাহে হ'ব, আৰু যোনটো পেকেজ হৈ গ'ল 14 lakhs। চ' আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো বুজি পালে। কিবা ডাউট থাকিলে আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে মোক, মই ৰিপ্লাই দিম। চ' আজিৰ ভিডিঅ' এইখিনি আছিলে। চ' যোৱাৰ আগত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কোনোবা বেলেগ কেণ্ডিডেট আছে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে চবৰে লাভ হয়। চ' আজিৰ ভিডিঅ' এয়াই আছিলে। লগ পাম আকৌ আপোনালোকৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে জয় আই অসম, জয় জুবিন দা।